জীৱনত আপুনি ভাল পোৱা কামটোৰ সম্পৰ্কে প্ৰথমতে আপুনি নিজক সোধক। সেই কামটো কৰি আপুনি কিমান সুখী হ'ব পাৰিব। যদি আপুনি জীৱনত যিকোনো কাম এটা কৰি সুখী হ'ব পাৰে আৰু সেই কামটো কৰি আপুনি ভাল পায়, তেতিয়াহ'লে সেই কামটো আপুনি কৰি যাওক। কাৰণ যিটো কাম কৰি আপুনি ভাল পাব, সেই কামটোৱেহে আপোনাক জীৱনত সফলতা দিব। গতিকে আপুনি ভাল পোৱা কামটোৰ সম্পৰ্কে প্ৰথমতে আপুনি নিজক সোধক আৰু নিজক সুধি সেই কামটো কৰাৰ ক্ষেত্ৰত আগবাঢ়ক। মিছাতেই আপুনি আনৰ কথা ভাবি মন বেয়া নকৰিব। আনে কি ক'ব, আনে কি ভাবিব, এনেকুৱা কথাবিলাক যদি আপুনি মনত ভাবে, তেতিয়া আপুনি আপোনাৰ ভাল লগা কামটো কৰাৰ পৰা আপুনি আঁতৰি আহিব লাগিব। এটা কথা মন কৰিব, যদি আপুনি ভাল লগা কামটো কৰোঁতে কাৰো অপকাৰ নহয়, কোনো অসুবিধাত নপৰে, তেতিয়াহ'লে সেই কামটো আপুনি খুব এটা ভাল মন দি কৰি যাওক। চাব এদিন সেই কামটোৱে আপোনাক জীৱনত সফলতা দিব। মিছাকৈ আপুনি আনৰ কথা ভাবি আপুনি আপোনাৰ ভাল লগা কামটোৰ পৰা আঁতৰি নাহিব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ইমানখিনি জনালোঁ। আকৌ নেক্সট এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।